स्वैग से करेंगे सबका स्वागत, स्वैग से करेंगे सबका स्वागत। হে দোস্তো, ওয়েলকাম টু মাই ফার্স্ট চেনেল আতিকুল ব্লগছ। আজি মোৰ ভিডিঅ'টো হৈছে হাউ টু ক্ৰিয়েট এ নিউ জিমেইল একাউণ্ট, মানে জিমেইল কেনেকৈ বনাব লাগে। আজি এই ভিডিঅ'ৰ মাধ্যমত আমালোকে শিকিব পাৰিম বা জানিব পাৰিম। তো চলিয়ে ভিডিঅ' ষ্টাৰ্ট কৰতে হে। যদি আপুনি এটা নিউ জিমেইল একাউণ্ট বনাবলৈ বিচাৰে তেনেহ'লে আপোনাৰ মোবাইলত ছেটিংছত যাব লাগিব। ছেটিংছত যোৱাৰ পিছত অলপ তললৈ আহিলে এটা অপশ্যন দেখা পাব, ক্লাউড এণ্ড একাউণ্টছ। ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি চাৰিটা অপশ্যন পাব। যদি আপোনাৰ মোবাইলটো চেমচাং আৰু যদি ব্লেক মোবাইল তেনেহ'লে কিবা কিবি পাব। আৰু যদি চেমচাং মোবাইল তেনেহ'লে চাৰিটা অপশ্যন পাব। নাম্বাৰ 1 চেমচাং ক্লাউড, নাম্বাৰ 2 একাউণ্টছ, নাম্বাৰ 3 বেকআপ এণ্ড ৰেষ্ট'ৰ, নাম্বাৰ 4 স্মাৰ্ট চুইচ। এই চাৰিটা অপশ্যনৰ পৰা আপুনি যিটো একাউণ্টছ বুলি অপশ্যন আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি অলপমান তললৈ আহিব লাগিব। তললৈ আহিলে আপুনি ইয়াত অপশ্যন দেখা পাব, ইয়াত একাউণ্ট। ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত বহুকেইটা অপশ্যন দেখা পাব, চেমচাং একাউণ্ট, এয়াৰটেল, ইমেইল, এক্সেঞ্জ, ফেচবুক। আপুনি এইবিলাক বাদ দি গুগল যিটো অপশ্যন আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলৰ স্ক্ৰীন লক যিটো সেইটো দিব লাগিব। স্ক্ৰীন লক দিয়াৰ পিছত এনেকৈ অপশ্যন আহিব। আপুনি নিউ জিমেইল একাউণ্ট বনাব, সেইকাৰণে ক্ৰিয়েট একাউণ্ট ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত ইয়াত দুটা অপশ্যন আহিব। এটা অপশ্যন হৈছে ফৰ মাই সেল্ফ আৰু এটা অপশ্যন হৈছে টু মেনেজ মাই বিজনেছ। টু মেনেজ মাই বিজনেছ যিটো অপশ্যন ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আহিব ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম। ফাৰ্ষ্ট নেম আপোনাৰ যিটো সেইটো দি দিব। মই এটা এনেই দি আছোঁ, আপোনালোকক কেৱল বুজাবৰ কাৰণে। ফাৰ্ষ্ট নাম আৰু লাষ্ট নাম দি দিলোঁ। এতিয়া মই নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পাছত আপোনাৰ যিটো জন্মৰ তাৰিখ সেইটো দিব। জেণ্ডাৰ যিটো অপশ্যন আছে ইয়াত ক্লিক কৰাৰ পাছত চাৰিটা অপশ্যন আহিব, ফিমেল, মেল, ৰাদাৰ নট চে কাষ্টম। আপুনি যদি ল'ৰা তেনেহ'লে ফিমেলত ক্লিক কৰিব, আৰু আপুনি যদি ছোৱালী তেনেহ'লে ফিমেলত ক্লিক কৰিব, আৰু যদি আপুনি ল'ৰা তেনেহ'লে মেলত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পাছত ইয়াত এনেকুৱা অপশ্যন আহিছে, ব্লগছ আতিকুল @gmail.com, আতিকুল ব্লগছ @gmail.com। এনেকুৱা আহিবও পাৰে, নাহিবও পাৰে। আপুনি আতিকুল ব্লগছ যিটো আহিছে মই এইটোত ক্লিক কৰি আছোঁ। আপোনাৰ তাত আহিব পাৰে, নাহিবও পাৰে। এতিয়া মই নেক্সটত ক্লিক কৰি আছোঁ। এতিয়া আপোনাৰ যিটো পাছৱৰ্ড দি ভাল লাগে বা যিটো পাছৱৰ্ড দিলে আপোনাৰ মনত থাকিব সেইটো পাছৱৰ্ড আপুনি দি দিব। এতিয়া নেক্সটত ক্লিক কৰিলোঁ। য়েছ আই এম ইন ক্লিক কৰিলোঁ। নেক্সটত ক্লিক কৰিলোঁ। হে দোস্তো, মোৰ নাম হৈছে হাফিজ আতিকুল ইছলাম। ফাইনেলি মোৰ জিমেইল হৈ গ'ল আৰু আমালোকে জানিব পাৰিলোঁ কেনেকৈ জিমেইল বনাব লাগে। হে দোস্তো, যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। খুদা হাফিজ। स्वैग से करेंगे सबका स्वागत।